পথ কেতিয়াও মিছা কথা ক'ব নালাগে, কাৰণ সেই মিছা কথাই আপোনাৰ প্ৰেম কাহিনী ধ্বংস কৰিব পাৰে। আৰু ভাল পথ কেতিয়াও আত্মনিৰ্ভৰশীল হ'ব নালাগে, কাৰণ সেই আত্মনিৰ্ভৰশীল আপোনাক অন্ধকাৰত ৰাখিব পাৰে। যদি বিশ্বাস আছে সেই কাম কৰি যাওক, আপোনাক সফলতা দিব পাৰে। যদি বিশ্বাস নাই সেই কাম নকৰিব, আৰু সেই কামে আপোনাক দুখ দিব পাৰে। আনৰ কাৰণে নিজৰ মা দেউতাক আৰু নিজৰ মা দেউতাৰ কাৰণে আনক দুখ কেতিয়াও নিদিব, কাৰণ সেইটো আপোনাৰ জিন্দগীত ধ্বংসৰ কাৰণ হ'ব পাৰে। গোলাপ ফুল দেখি ছিঙিবলৈ চেষ্টা নকৰিব, কাৰণ সেই গোলাপ ফুল সদায় থাকে। আৰু আনক দেখি মৰম কৰিবলৈ চেষ্টা নকৰিব, কাৰণ সেই মৰম আপোনাক কৰিব পাৰে। সেই বন্ধুসকল, যদি মোৰ চাইটো ভাল লাগিছে তো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি কোনোবা কিবা বেয়া পাইছে তো মাফ কৰি দিব। 2022 গ'লে তো 2023 আহিছে, মানে মাজে সময়ে এনেকুৱা মই দি থাকিম। তাৰমানে ব্লগটো সকলো সময়তে বনোৱা নাযায়, কাৰণ মোৰ এক্সাম চলি আছে। তো যদি ভাল লাগিছে আৰু একবাৰ কম, ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ, জয় অসম। সফল হ'ব চেষ্টা কৰক, আনক মাৰি নহয়। জ্ঞানী হ'ব চেষ্টা কৰক, আনক দেখুৱাবলৈ নহয়।